নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক নিম পাতৰ এটা ৰেচিপি বনাই দেখুৱাম। আৰু তাৰ বাবে লৈছোঁ নিম পাত, এটা বেঙেনা, নহৰু আৰু দুটা সৰু সাইজৰ পিঁয়াজ। প্ৰথমে মই বেঙেনাটো এনেদৰে মাজে মাজে কাটি লৈছোঁ যাতে সিজিবলৈ অলপ সুবিধা হয়, আৰু এনেদৰে গেছতে পুৰি লৈছোঁ। আৰু পুৰি লোৱাৰ পাছত এইবাৰ মই বাকলিখিনি গুচাই লৈ বেঙেনাটো সৰু সৰুকৈ কৰি লৈছোঁ। আৰু এয়া বেঙেনা ভালদৰে এয়া নিম পাতখিনি ধুই ল'লোঁ, আৰু নহৰু, পিঁয়াজ, জলকীয়াও ভালদৰে ধুই লৈছোঁ। আৰু এতিয়া মই এখন কেৰাহীত অলপমান মিঠাতেল গৰম হ'বলৈ দি ইয়াতে মই নিম পাতবোৰ ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰাৰ পাছত এনেদৰে ঠাৰিৰ পৰা গুচাই লৈছোঁ নিম পাতবোৰ, আৰু এনেদৰে অলপমান গুড়ি কৰি লৈছোঁ। আৰু ৰৈ যোৱা মিঠাতেলতে এতিয়া মই কাটি ৰখা পিঁয়াজ, নহৰু আৰু জলকীয়াটো দি দিছোঁ। আৰু এই সকলোখিনি ৰঙচুৱা হোৱাৰ পাছত ইয়াতে মই বেঙেনা দি দিছোঁ। আৰু ইয়াতে মই দিছোঁ অলপমান নিমখ আৰু অলপমান দিম হালধি। আৰু এই সকলোখিনি ভালদৰে মিহলি কৰি দিছোঁ। আৰু এতিয়া মই ঢাকোন লগাই অলপ সিজিব দিছোঁ। অলপমান সময় বেঙেনাখিনি ভজাৰ পাছত এতিয়া মই ইয়াতে গুড়ি কৰি ৰখা নিম পাতবোৰ দি দিছোঁ আৰু অলপ মিক্স কৰি দিছোঁ। আৰু এনেদৰে অলপমান সময় সিজোৱাৰ পাছত ইয়াতে মই এটা কণী দি দিম। কণীটো দিয়াৰ পাছত অলপমান সময় মই এনেদৰে ভাজিছোঁ। আৰু এয়া খাবৰ বাবে ৰেডি হৈ গৈছে। এয়া ভাতৰ লগত আপোনালোকে পৰিৱেশন কৰিব পাৰে। নিমপাত স্বাস্থ্যৰ বাবে উপকাৰী হয়, কিন্তু তিতা বাবে মানুহে নিমপাত খাবলৈ নিবিচাৰে। আৰু আপোনালোকে এনেদৰে বনাই খাই চাব পাৰে, যথেষ্ট টেষ্টি লাগে। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।